এইফালে বহু সময়ৰ পৰা ৰখি ৰখি শোভাযাত্ৰা চাম বুলি পালনামৰ এতিয়া আহি পালে আৰু আমিও বাটত থিয় হৈ চালোঁ অকণমান আৰু ধুনীয়াকৈ তাল ঢোল সকলো বজাই আহে মানুহবিলাক চবে মেখেলা চাদৰ পিন্ধি ল'ৰাবিলাকে ধুতি পিন্ধি ধুনীয়াকৈ আহে শোভাযাত্ৰা কৰিবৰ কাৰণে আৰু কেতিয়াবা আমিও যাওঁ কিন্তু এইবাৰ আমি যোৱা নাই আৰু ধুনীয়াকৈ নাম ধৰি ধৰি আহিছে এইফালে হেল্ল' এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে খবৰ ভাল এইফালে ৰেডি হৈছোঁ আজি মন্দিৰলৈ যাম আমাৰ ইয়াতে পালনাম আৰম্ভ হৈছে পালনামত যাম আৰু এইফালে আমি এতিয়া ই ৰিক্সাত বহিছোঁ ৰ'ব এইফালে বাবু সৰুবা মই চিকু গোটেইবিলাক আৰু এইফালে মা আৰু আইতা দুটা বহিছে আমি আহি গেটটো পালোঁ চাওকচোন গেটটো ইমান ধুনীয়াকৈ সজাইছে ফুল মালা লগাই গোটেইখিনি ইমান ধুনীয়া কৰিছে দেখাত আৰু আহি মন্দিৰৰ কাষে পালোহি এইফালে ধুনীয়াকৈ দোকানবিলাক দিছে চাকি ধূপ সকলোবিলাক পাব ইয়াতে ফল মূল আৰু আমিও অকণমান এইফালে পদুম ফুল ধূপ কিবাকিবি লৈ ল'লোঁ চাকি কিবাকিবি আমি ঘৰৰ পৰাই লৈ আহিছোঁ সেইবাবে চাকি তাকি ইমান কিনা নাই আৰু এইফালে পদুম ফুল লৈ ল'লোঁ আৰু এতিয়া ইয়াতেও এটা গেট দিছে মন্দিৰৰ একেবাৰে ওচৰতে চাওকচোন ধুনীয়াকৈ সজাই একেবাৰে আৰু প্ৰতি বছৰে জেঠ মাহত হয় এই পালনাম অনন্ত সত্ৰত আপোনালোকে সকলোৱে জানে খেহিনীপাৰা অনন্ত সত্ৰত এই পালনাম অনুষ্ঠিত হয় জেঠৰ মাহত প্ৰথমটো শুক্ৰবাৰত আৰু মন্দিৰটো ইফালে নতুনকৈ নিৰ্মাণ কৰি আছে সেইবাবে অলপ উলট পালট লাগিছে আৰু চাৰিওফালে মানুহবিলাক আজি যিহেতু প্ৰথম দিন আমি যোনদিনা গৈছিলোঁ সেইদিনা প্ৰথম দিন আছিলে আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকক এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ এইফালে চাকি ধূপ জ্বলোৱাকৈ ছাইডত ধুনীয়াকৈ এনেকৈ ঠাই উলিয়াই দিছে আনবাৰ ভিতৰতে জ্বলাব দিয়ে এইবাৰ অলপ বাহিৰত দিছে ময়ো এইফালে চাকি ৰেডি কৰি ধুনীয়াকৈ জ্বলাবলৈ ওলাইছোঁ আৰু এইফালে চাকি ভগৱানৰ নামত জ্বলাই দিলোঁ দিয়ক আৰু মন্দিৰটো ইমান ধুনীয়াকৈ সজাইছে যোনটো মেইন মন্দিৰ হয় অনন্ত সৎসংগী সত্ৰ খেহিনীপাৰা ইয়াতে ধুনীয়াকৈ ফুল মালা লগাই সজাই দিছে ভিতৰৰ ভগৱানটো আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়াকৈ মালা পিন্ধাইছে পদুমৰ মালা দেখিবলৈ বহুত ধুনীয়া লাগিছিল আৰু এইফালে মানুহ আহিছে ৰ'ব অকণমান ইমান মানুহ নাই চবে মানে শোভাযাত্ৰা কৰিব গৈছিলে সেইকাৰণে মানুহ ইমান অলপ কম আৰু এইফালে মই অকণমান ফটোত ল'লোঁ নিৰ্মালি ল'লোঁ আৰু এইফালে চিকু আহিছে মোৰ লগত তাইকো অকণমান দেখুৱাই দিলোঁ আৰু এইফালে ইমানবোৰ ফুল দেখিছেনে এই ফুলবিলাক মালা বনাইছে এনেকৈ মালা বনাই যোনদিনা শেষৰ দিনা ভাঙিব নাম ভাঙাৰ দিনা এনেকৈ মালা সকলোকে এডাল এডাল মালা দিয়া হয় আৰু এতিয়া শোভাযাত্ৰা কৰি আহি পালে আৰু ভগৱানক মন্দিৰত এতিয়া মন্দিৰৰ ভিতৰলৈ আদৰি আনিব সকলোৱে ধূপ চাকি জ্বলাই ধুনীয়াকৈ আদৰি আনিব আৰু এতিয়া চাওকচোন কিমান ধুনীয়াকৈ আদৰি আনিছে আৰু সকলোৱে এনেকৈ নাম ধৰিছে ঢোল বজাই ভগৱানক আদৰিছে আৰু এইফালে অসমীয়া ছবি জগতৰ বিখ্যাত অভিনেতা জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাদেৱকো মাতি অনা হৈছিলে আৰু এই পালনামত এনেকৈ তেওঁ আহি নিজৰ ভাষণ দাঙি ধৰিলে ধুনীয়াকৈ আৰু সকলোৱে তেওঁক চালে উপভোগ কৰিলে আৰু শেষত আমি এনেকৈ মন্দিৰত মানে প্ৰসাদো দিছিলে মহাভোগ আমি মহাভোগ খালোঁ খাই ধুনীয়াকৈ ঘৰলৈ আহিলোঁ আৰু আজি হৈছে দ্বিতীয়টো দিন আজি আকৌ যাবলৈ ওলাইছোঁ মন্দিৰত আজি এতিয়া গৈ আছোঁ মন্দিৰলৈ আৰু আজি আহিছে বৰমা ইফালে আৰু এইফালে ডাঙৰ বা আমি তিনিওটা আহিছোঁ আহি ধুনীয়াকৈ চাকি ধূপ এনেকৈ জ্বলালে আজি বহুত বেছি মানুহ ছেকেণ্ড দিনা বহুত মানুহ হয় ইয়াতে আৰু
আৰু যোৱাকালিতো ইমান বেছি মানুহ নাছিলে, আজি বহুত বেছি মানুহ হৈছে আৰু বহুত দূৰ দূৰণিৰ পৰা ইয়াতে মানুহ আহে ধুনীয়াকৈ আশীৰ্বাদ ল'বলৈ ভগৱানৰ। আৰু যিহেতু বহুত গৰম, আমি আইচক্ৰীম এটা খাই ধুনীয়াকৈ ঘৰলৈ বুলি আহিলোঁ। আৰু এইটোৱে আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।